তো ফাইনেলি গাইজ আজি হৈছে ডে 2 আৰু এতিয়া মানে বাসন্তী আছে কুল ষ্টাৰ্ট হৈ কিনে তো আৰু বাসন্তীক লৈয়ে এতিয়া অলপমান ওলাই যাম আৰু তো বলক এতিয়া যাওঁ আৰু বঢ়িয়াকৈ মানে কিবা এযোৰ লিখি লৈছোঁ আৰু বাসন্তীত ধুনীয়াকৈ তো এতিয়া আৰু যাওঁ বাৰু বঢ়িয়াকৈ তো এতিয়া আৰু তেলো কমো আছে গাড়ীখনত তো তেলো ভৰাব লাগিছিল বাৰু তো তেল চেলাৰ নভৰাওঁ আৰু এতিয়া ডাইৰেক্ট মানে একপাক চিধাই ওলাই যাম আৰু ধুনীয়া বাৰু তো বতৰটো চাওক না কি একেবাৰে ধুনীয়া হৈ আছে তো পুৰা একদম প্ৰপাৰ টাইমত ওলাই আহিছোঁ ফুৰিবৰ কাৰণে তো এইখিনিতে মানে এটা কথা ক'বৰ কাৰণে মন গ'ল তো আপোনালোকে বা কি ভাবে এতিয়া তো আপোনালোকৰ মতামতটোও জনাব তো কথাটো মানে এনেকুৱা হৈছে যে লগত মানে যিয়ে নাথাকক কিয় তো সেইখিনিত যদি মানে সুখী থাকিব পাৰে তো মানে তাৰ বাহিৰে একো নাই আৰু মানুহক কম্পেয়াৰ কৰি মানে একো নাই তো কম্পেয়াৰ যিমানে কৰিব মানুহৰ লগত তো নিজে সিমানে দুখী হৈ থাকিব কাৰণ আজিকালিতো হৈছে মানে কি ছ'চিয়েল মিডিয়াৰ যুগ তো এতিয়া তুলনা হিচাপত থাকিলে এনেকুৱা কৰি যে ইয়াৰ লগত এইখিনি আছে মোৰ লগত এইখিনি নাই তো সেনেকুৱা কৰি মানে তো দুখত হৈ যাব না তো আপোনালোকে কি ভাবে জনাবচোন তো এতিয়া আৰু এনেকৈ ধুনীয়া বতৰত ফুৰিব ওলালোঁ আৰু চাওক একেবাৰে পথাৰত ৰোৱা টাইম হৈ গৈছে আমাৰ ইফালে কঠীয়া ৰোৱাটো মানে ইয়াতে ৰোৱা বুলি কয় দে এইটো আপোনালোকৰ ফালেনো কি বুলি কয় তো কমেণ্টত নিশ্চয় জনাব আৰু চাওক কি গামোচাৰ পতাকা আলাই থৈ দিছে এইখন ধুনীয়া এটা পৰিৱেশ ভেৰি ভেৰি নাইচ গাইজ তো ইফালে একপাক আজি বাৰু ওলাই আহিলোঁ অলপ ফুৰিবৰ কাৰণে আৰু বতৰটো চাওক কি ধুনীয়া হৈ আছে আৰু মটৰ ভ্লগ বাৰু ইমান ভালকৈ মটৰ ভ্লগ কৰিব নাজানো দিয়ক মই তো কি বনাইছোঁ কি কৈছোঁ আৰু নিজেই ভালকৈ নাজানো তো যদি কিবা ভুল কৈ আছোঁ তো মাফ কৰি দিব নিজৰ বুলি চ' এনেকৈ অকলেই একেবাৰে ওলাই আহিলোঁ ভাল লাগি আছে যাই কিনে একেবাৰে অকলে তো টাইমো হৈ গ'ল এতিয়া 17টা 15 হ'লে 17টা 15 আৰু তো ভইচৰ কোৱালিটিটো কেনেকুৱা পাই আছে সেইটোও জনাবচোন মানে একেবাৰে নিউ মাইক লগাই লৈছোঁ হেলমেটত পুৰা ছেটআপ বনাই কিনে তো মাইকটোৰ বাৰু কোৱালিটি কেনেকুৱা আহি আছে সেইটো কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব কাৰণ মইতো বাৰু একো বোলে এনেই বিশেষ একো বেয়া পোৱা নাই ইউজ কৰি কিনে চাউণ্ডটো চাইছোঁ একবাৰ কিন্তু ভইচটো বাৰু কেনেকুৱা বা আহি আছে সেইটো ভালকৈ নাজানো যিহেতু তো জনাই দিব কেনেকুৱা আহি আছে ভইচটো তো এনেই আৰু অকলে এতিয়া এনেকৈ ফুৰিব যাব ওলাইছোঁ তো ভালকৈ এটা কোনোবা জাগাত যাই কিনে ৰখিব লাগিব তো আহি পাই গ'লোহি একেবাৰে মানে দহলাপাৰা আৰু এইটো দহলাপাৰা চক ইফালে আমি বেছি আৰু আগত নাযাওঁ সেইফালে নাযাই কিনে আমি ইফালেদি ইউটাৰ্ণ লৈ ল'ম মানে আৰু চাওক সেইফালে একেবাৰে ৰেল লাইনৰ আছে মানে ফুলুকা ডবা আগত আছে এইফালে ফুলুকা ডবা তো সৰভোগ অঞ্চলৰে মানে ফুলুকা ডবা হয় এইখিনিত হয় আৰু সৌ তাত মানে ইয়াতে সেই হয় কি কয় এইটো লক্ষী পূজা হয় আৰু দৈনিক ৰবিবাৰ মানে কি ৰবিবাৰে ইয়াতে বজাৰো বহে ৰবিবাৰ আৰু এটা কিবা বাৰ আছিল পাহৰি গ'লোঁ বাৰু তো ইয়াতে মানে বজাৰ বহে আৰু তো সেইফালে চাগে গাছ গছনি ধুনীয়া হৈ আছে আৰু বহাৰ কাৰণেও ভাল জেগা আছে চাগে তো চাওঁ বাৰু সেই আগফালেৰে এনেকৈ এটা ইউটাৰ্ণ লৈ কিনে এই তাত যাম
অলপমান তাতে ৰেষ্ট লৈ ভাল লাগিব মানে তাতে বহি কিনে। আৰু কি ধুনীয়া এটা ভিউ হৈ আছে চাওক না, পূৰা ট্ৰেইন যাই আছে এইফালেৰে, আৰু বতৰটো কি একেবাৰে ধুনীয়া, আৰু এইটো নৈ, তো ভাল লাগিব বাৰু তাত যাই কিনে। তো আগফালেৰে এনেকৈ গুচি যাওঁ আৰু তাত। তো দেখাই আছোঁ আপোনালোককো ঠাইবিলাক ভালকৈ। তো এনেই মানে ক'তো একো স্পেচিয়েলি যাব লগা নাই, এনেই জাষ্ট গাড়ীখন ল'লোঁ আৰু ওলাই আহিলোঁ। তো সেয়ে আৰু বহুতে ক'ব পাৰে যে তই কি স্কুটি লৈয়ে মটৰ ব্লগ কৰি আছা, বাপৰে, এইবাৰ আৰু মানে বহুতে ঠাট্টা কৰিব পাৰে এটা না। তো সিহঁতৰ কাৰণে মানে এটা কথাই ক'ব বিচাৰোঁ যে গাড়ী যিয়ে নহওক, স্কুটিয়ে হওক বা বাইকে হওক, যিয়ে নহওক, যিখন লগত আছে সেইখন লৈয়ে সুখত থাকিব জানিলে সেইখনে বহুত হৈ যায় আৰু। তো মইতো আৰু ইমান বিশেষ মটৰ ব্লগাৰ নহয় দিয়কচোন, তথাপিও আৰু এনেকৈ মাউণ্টটো লগাই লৈ কিনে এনেই ভিডিঅ' বনাইছোঁ আৰু এনেকৈ গাড়ীতে। তো আপোনালোককো দেখুৱাব চেষ্টা কৰি আছোঁ ক'ত যাই আছোঁ, কি কৰি আছোঁ। তো আপোনালোকেও বহুতখিনি মৰম দি আছে, ভাল লাগি আছে ভিডিঅ'বিলাকত। এনেকৈয়ে আৰু আগন্তুক দিনতো মানে মৰম দি থাকিব। তো এনেকৈ 1K টো কমপ্লিট হৈও গ'ল। তো নেক্সট টাৰ্গেট এতিয়া 2K। তো 2K টোও ভালকৈ সোনকালে কমপ্লিট কৰি দিয়ক গাইজ। তো চাওক কি ধুনীয়া এটা পৰিৱেশত আহিছোঁ, আৰু এইফালেৰে তো সেইখন তাত আছিল বজাৰ, বজাৰৰ পিছফালেদি এনেকৈ আহিব পাৰি আৰু এইটো ৰাস্তাৰে। চাওক কি ধুনীয়া, গৰু চৰুবিলাক এতিয়া এনেকৈ দি থৈছে। তো ৰাস্তাটো অলপ বেয়া হৈছে বাৰু, আগত কেনেকৈ যাবনে নাই নাজানো আৰু। ফাইনেলি এখন বাইক চাইক হ'লে কিন্তু বেছি ভাল আছিল আৰু এনেকুৱা ঠাইত। তথাপিও আৰু এইখনেই আছে আৰু বৰ্তমান এতিয়া লগত। তো এইখনেৰে আৰু চলিব লাগিব যেতিয়ালৈকে মানে বাইক চাইক একো ল'ব নোৱাৰোঁ। তো বাৰু পিছলৈকে যাতে আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি থাকিব ভিডিঅ'বিলাকত। তো ছাপোৰ্ট কৰি থাকিলে অলপমান উৎসাহটো পোৱা যায় আৰু ভিডিঅ' বনোৱা ভালকৈ। তো এতিয়া চাওক এখন টঙো আছে ইয়াতে ধুনীয়া। তো ইয়াতে বাৰু এনেকৈ গাড়ীখন ৰাখি দিওঁ, আৰু চাওক কি ধুনীয়া এটা প্লেচ, চাওক না, ফ্ৰাম চাওক কি ধুনীয়া প্লেচ। এইখন আছে টং আৰু গছ, আৰু গছত কি বান্ধি থৈছে এইবিলাক বটল চটলবিলাক। তো কিবা এটা এস্থেটিক্স ভাইবছ দিছে দিয়ক, ভাল লাগিছে কিবা এটা আহি কিনে ইয়াতে। তো চাওক কি প্ৰপাৰ, আৰু একদম ধুনীয়া টাইমত আহি গৈছোঁ। আৰু সেইফালে চাওক এইটো নৈ বৈ গৈছে এইফালেৰে, আৰু ইয়াতে গৰু চৰুবিলাক এনেকৈ থৈ দিয়া আছে। আৰু সেইখন হৈছে তাতে মানে ৰেল লাইন যিটো আছে না। তো দুটা ৰেল লাইন আছে, এইফালে এটা আছে, সেইফালে আৰু এটা আছে। তো এইফালেৰে ৰেলবিলাক যায়, আৰু এইফালেৰে এইটো হাই ৰোডটো হৈছে এইফালে আছে। তো হাই ৰোডৰ পৰা এইফালে এনেকৈ গ'লে মানে সৰভোগ যাই পায়। আৰু এইখিনি হৈছে মানে ভুলুকা দবা বুলি কয়, আৰু এইটো পকালাগি নৈ বুলি কয় এইটোৰ নাম। তো ৰখোঁ বাৰু। তো গাড়ীখন মানে তাতে থৈ আহিলোঁ, অলপমান নদীৰ কাষৰ ফালে যাই আছোঁ। তো ধুনীয়া লাগিছে মানে ইয়াতে অলপ অকলে আহিও কেতিয়াবা কিন্তু ভাল লাগে দেই, বহুত বেছি ভাল লাগে, একদম পূৰা পিচফুল ভাইবছ এনেকুৱা লাগিছে। আৰু মানে ঠাণ্ডা বতৰ, আৰু এইকেইদিনটো মানে সেই বৰষুণৰ কাৰণে ওলাবই পৰা নাছিলোঁ। আজি মানে ওলাব পৰা নাছিলোঁ মানে কি, ওলাইছোঁ দিয়কচোন, নোলোৱা নহয়। তো ভালকৈ ঘূৰিব চুৰিব পৰা নাছিলোঁ, আৰু এনেকৈ ওলাই আহিব পৰা নাছিলোঁ ভালকৈ এই বৰষুণৰ কাৰণে। তো আজি আৰু বৰষুণটো বেছি এনেকুৱা নাই একো, তো বতৰটোও ভাল কৰিছে। তো ফুৰিবৰ কাৰণে মানে এনেকৈ ওলাই আহিলোঁ আৰু অলপমান। তো এটা ধুনীয়া চাওক না, এইটো নৈ, সেইখন তাতে আছে বাসন্তী। তো এনেকৈ কিন্তু অকলে ফুৰিব আহিও কিন্তু ভাল লাগে দেই, কাৰণ বেলেগকনো আৰু কিমান ফোন কৰি থাকিবি, লগৰ ফোন কৰিব, বাহানা দিব যে যাম দে, আজি যাব নোৱাৰিম, কিবা নোৱাৰিম। তো ইমানখিনি খাতি কৰি থাকি লাভ নাই, যদি মন যায় মানে অকলে ওলাই আহিব লাগে। আৰু যদি মন চোৱা নাই, কিবা ভাল নালাগে, কিবা নালাগে, তো সেয়া
এই আৰু এই কি ডেঞ্জাৰ বস্তু দেখা পালোঁ গাইছ, সাপ চাপ নাই ইয়াতে। উঠনি এডাল সৰু চাই সাপ আছিল ইয়াতে, সৰু চাই ছোটা চা পিট দিছা। তো এতিয়া আৰু অলপমান টাইম ইয়াতে ৰখিলোঁ, তো ভাল লাগিল ইয়াতে আহি কিনেও। তো আৰু বেছি দেৰি নকৰোঁ বাৰু ইয়াতে, তো ইয়াৰ পৰা অলপ সোনকালে ওলাই যাওঁ আৰু একেবাৰে লগ পাই আছোঁ বৰ্তমান মোটো ব্লগত। তো ইয়াৰে পৰা আৰু এতিয়া একেবাৰে ওলাই যাওঁ আৰু। তো সময় হৈ গ'ল একেবাৰে 5:53, 6টাই বাজে আৰু। তো আন্ধাৰ নোহোৱাতে মানে অলপ ইয়াৰ পৰা সোনকালে ওলাই যাওঁ। তো চিধাই আৰু এতিয়া ক'লৈকে যাই আছোঁ বাৰু দেখাই আছোঁ আপোনালোকক। ভিডিঅ'টো একেবাৰে সম্পূৰ্ণকৈ চাই থাকক আৰু বলক। ঐ ভাই, এদিনকে ৰাস্তাটো ভাল না হৰিয়ানা? এতিয়া এদিনকেই যাওঁ বাৰু। একেবাৰে অৱস্থাই নাই। তো এনেকৈ যাওঁ আৰু এইফালেদি যাব লাগিব। তো এইফালেদি এনেকৈ ওলাই যাব লাগিব আৰু। চাওক কি জংঘলৰ মাজেদি ৰাস্তা, একেবাৰে ফুল অফ ৰ'ডিং। এতিয়া বাৰু এনেকৈ যাই আছোঁ জংঘলৰ মাজে মাজে। ৰাস্তাটো কিন্তু ভাল, জংঘলৰ মাজত হ'লেও ইমান এটা বেছি বেয়া নহয়। পানীৰ দিনত চাগে কিন্তু বেয়া হ'ব একেবাৰে। পানীৰ দিনত মানে কি আৰু বৰষুণ চৰষুণ দি থাকিলে পিছল চিছল হৈ যাব পাৰে ৰাস্তাটো। তো এইফালেদি এইটো ৰেল লাইন আৰু এইফালেদি এনেকৈ ওলাই যাব পাৰি। তো বাৰু সেইফালেদি ওলাই যাওঁ। আৰু এইখনে হৈছে ফুলুকা ডবাৰ বজাৰ। তো ইয়াতে মানে বজাৰ বহে। তো এনেকৈ এতিয়া তাৰ পৰা ওলাই আহিলোঁ এইফালৰ পৰা। এতিয়া আৰু সৰভোগৰ ছাইডৰ পিনে একপাক ওলাই যাওঁ বাৰু, কিমান দূৰ যাব পাৰোঁ চাওঁ। মানে আৰু সন্ধিয়া লাগিলে আৰু বেছি যাব মন নাযায় না ইমান এটা বিশেষকৈ। তো এইখিনি টাইমত আৰু পূৰা প্ৰপাৰ টাইম হৈ আছে আৰু ফুৰিবৰ কাৰণেও ভাল এইখিনি টাইমত। আৰু ফুৰিও কিবা মনটো এটা কিবা ভাল লাগি থাকে। চ' সেইবাবেই মানে আহিলোঁ। আৰু এইখন হৈছে জ্ঞান বিকাশৰ স্কুল। তো আহি পাই গ'লোহি মানে একদম পশ্চিম বৰনগৰ বুলি কয় এইখিনি ঠাইৰ নাম। তো এইটো হৈছে পশ্চিম বৰনগৰৰ চক আৰু সেইখন হৈছে পশ্চিম বৰনগৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। তো এইখন হৈছে পশ্চিম বৰনগৰৰ স্কুলখন। তো ইয়াতে আছিল এটা সৰু চক আছে আৰু এইখিনিত। তো এইফালেৰে এনেকৈ যাই আছোঁ বৰ্তমান একদম অকলে পূৰা আৰু মানে। হঠাতে মানে কি হৈ গ'ল জানো, মানে মাইকৰ যিটো মোবাইলত মানে কেবুলটো যিটো লুগা খাই থাকে না, তো কেবুলটো মানে ওলাই গ'ল ঘপকৈ। চ' মানে কি ভইচটো মানে নাহিলে, তো এতিয়া আৰু ভইচ অভাৰ কৰি দিব লগা হৈ গ'ল আৰু। তো এইটো হৈছে মানে মা মন্দিৰ, কি কয় এইটো মনসামাৰ মন্দিৰ, আমাৰ মনসামাৰ মন্দিৰ। চ' এতিয়া মনসামাৰ মন্দিৰটো পাৰ হৈ আহিলোঁ চকচকাৰ পৰা এতিয়া। তো এনেকৈ যাই আছোঁ এতিয়া সৰভোগৰ ছাইডৰ পিনে। তো চাই থাককচোন ব্লগটো কেনেকুৱা পায় নিশ্চয় জনাব। আৰু মটো ব্লগ কৰা একদমেই এক্সপিৰিয়েঞ্চ নাই, তথাপিও যিখিনি পাৰিছোঁ কিবা এটা কৈ যাব চেষ্টা কৰিছোঁ আৰু। তো ইমান এটা কোৱা অভ্যাস নাই এনেকৈ। তো কেনেকুৱা পায় বাৰু কমেণ্টত নিশ্চয় জনাব। তো এতিয়া আৰু এনেকৈ কৈ আছোঁ আৰু। তো চাই থাকক ব্লগটো একদম সম্পূৰ্ণকৈ। আৰু এইটো চাওক মানে আমাৰ সৰভোগ অঞ্চলতে থকা মানে গড়িয়া মঠ। তো এতিয়া এনেকৈ যাই আছোঁ আৰু খালি এনেকৈ যাই আছোঁ বুলি কৈ আছোঁ, যাই আছোঁ আৰু গাইজ চাই থাককচোন। এয়া সৰভোগ আহি পাই গ'লোহি আৰু এইখন মানে ইয়াতে সৰভোগৰ দৈনিক বজাৰ। তো ইয়াতে হাইৰোডৰ ওচৰতে কাষতে মানে ইয়াতে এনেকৈ দৈনিক বজাৰ ইয়াতে বহেই এইখন। তো এইফালৰ পৰা আমি ইফালে চিধা অলপমান আগত যাই কিনে মানে ইফালে ভিতৰৰ ফালে সোমাই যাম।
এতিয়া মানে পূৰা চিধাই ঘৰতে যাই আছোঁ, কাৰণ সৰভোগত সোমালোঁ আৰু সৰভোগত সোমাই কিনে মানে অলপমান কিবা কাম আছিল, চ' কামখিনি কৰি ল'লোঁ। এতিয়া আৰু চিধাই একেবাৰে ঘৰত যাই আছোঁ। আৰু ভিডিঅ'টো আৰু কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাব। আৰু ভিডিঅ'টো আজিলৈ কাৰণে ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। আৰু পুনৰ লগ পাই আছোঁ আন এটি ভিডিঅ'ৰ সৈতে, মানে ধামাকা এটা ব্লগৰ সৈতে লগ পাই আছোঁ। তো আজিলৈ এৰিলোঁ, বাই বাই।